অন্য এটা ব্লগে MMB ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভাল। মন্দিৰটো দেখি চাগে অনুমান কৰিব পাৰিছে মই ক'ত আছোঁ। হয়, মই মহাভৈৰৱ দেৱালয়ত আছোঁ, তেজপুৰ স্থিত। আহকচোন এতিয়া মোৰ লগত আপোনালোকে ভিডিঅ'টোৰ মাজলৈ যাওঁ। সেয়া আমি কলীয়া ভ্ৰমণটোৰ দলঙে পাৰ হৈ গৈ আছোঁ। এতিয়া চাওকচোন আমাৰ এৰৰ যি গান গুণ গুণাইছে আৰু কি ক'ম। মহামিলনৰ তীৰ্থ ধৰি আহিছে সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। ফাইনেলি আমি তেজপুৰ মহাভৈৰৱ মন্দিৰ পালোহি। এতিয়া মহাভৈৰৱ মন্দিৰৰ মই গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহক এতিয়া ভিডিঅ'টো মাজলৈ যাওঁ। এয়াই হৈছে মহাভৈৰৱ মন্দিৰ। গোটেই পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ। মহাভৈৰৱ দেৱালয় বুলি আছে কিন্তু তো জোতা চেণ্ডেল ইয়াতে খুলিব লাগিব আৰু মন্দিৰৰ ভিতৰত কেমেৰা কৰা নিষেধ বুলি কৈছে আৰু চাকি বাতি কিনাৰৰ ঘৰটো জ্বলাব লাগে, ইয়াত নহয়। গোটেইখিনি আপোনালোকক দেখাইছোঁ। মহাভৈৰৱ মন্দিৰ চালে এতিয়া আমি আহি আছোঁ অগ্নিগড় গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা গ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহক আমি অগ্নিগড়ৰ পৰিৱেশটো চাওঁ, ভিতৰৰ পৰিৱেশটো। আমি গৈ পাওঁতে সন্ধিয়াই হ'ল, 6টা বজাততো বন্ধ কৰি দিয়ে, গেট বন্ধ কৰি দিয়ে। তাৰ আগতে পালোঁগৈ আৰু এতিয়া ওলালোঁ আমি। ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ। প্ৰত্যেকজনৰে পৰাই 30 টকাকৈ লয় দেই, আৰু সৰু ল'ৰা ছোৱালী টিকেট নলয়, কিন্তু ইভাগে 30 টকাকৈ টিকেট লয়। আৰু ভিডিঅ' যদি প্ৰফেশ্যনেল ভিডিঅ' কৰে 1000 দিব লাগিব, আৰু যদি এনেই ভিডিঅ' কৰে তেনেহ'লে 100 দিব লাগিব। এয়াই হৈছে টিকেটৰ মূল্য। এতিয়া আহক, এইটো আকৌ নজনাসকলৰ কাৰণেহে কৈছোঁ দেই, কিন্তু এতিয়া আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। বহুত ওপৰতে আছে, কিন্তু ব্ৰহ্মপুত্ৰখন একদম পাৰতে লাগি আছে অগ্নিগড়। একেবাৰে ওপৰত গৈ আমি চামগৈ ইয়াৰ গোটেই তেজপুৰ টাউনখন, গোটেই মানে তেজপুৰখন দেখিব পাৰি ওপৰৰ পৰা। পৰিৱেশটো বৰ ভাল লাগে আৰু ব্ৰহ্মপুত্ৰৰ দলঙো দেখি পাই, কলীয়া ভ্ৰমণৰ দলংখন, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত ধুনীয়াকৈ ইয়াত উদ্যানৰ ভিতৰত ধুনীয়াকৈ উষা আৰু চিত্ৰলেখাৰ ছবি ধুনীয়াকৈ আঁকি থৈছে। কেনেকৈ চিত্ৰলেখাই
উষাৰ মনৰ মানুহজন অনিৰুদ্ধৰ ছবি কেনেকৈ আঁকিছিলে গোটেইখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছে। পৰ্যটকো বহুত আহিছে, তেনেকৈ পাৰ্কত বহুত মানুহো আহিছে। তেনেকৈ ল'ৰা ছোৱালীবিলাক খেলিবলৈ ভাল পায়, মুকলিমূৰীয়া তেনেকৈ বহুত মানুহ দেখিছোঁ। আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ গোটেই পাৰ্কখন, উদ্যানখন দেখাবলৈ চেষ্টা কৰিছোঁ, যাক অগ্নিগড় বুলি কোৱা হয়। একদম ব্ৰহ্মপুত্ৰখন কিনাৰতে লাগি আছে। সৰু ল'ৰা ছোৱালী ভয়েই, আপোনাৰ ইয়াত খেলিলে মেলিলে অকণমান হেৰি হৈ গ'লে নদীতে পৰিবগৈ। তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা লাগিছে ক'ব। যদি আপোনালোকে অহা নাই আহিব পাৰে, যিহেতু এটা ঐতিহাসিক জেগা হয় তেজপুৰখন। হৰিহৰৰ যুদ্ধ ইয়াতে হৈছিলে হয়। বান ৰজাৰ জীয়াৰী আছিলে উষা, বান ৰজাৰ ফালে হৈ শিৱ ভগৱানে যুদ্ধ কৰিছিল আৰু অনিৰুদ্ধ হৈ শ্ৰীকৃষ্ণই যুদ্ধ কৰিছিলে, যিহেতু অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতিনীয়েক আছিলে। গতিকে এটা ঐতিহাসিক জেগা, গতিকে সকলোৱে আহিলে মনটো ভাল লাগিব আৰু মোৰো ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটো। দেৱালয়ত ধুনীয়াকৈ অংকন কৰি থোৱা আছে ব্ৰহ্মা, শিৱ, শ্ৰীকৃষ্ণ লগতে বান ৰজা কেনেকৈ যুদ্ধখন হৈছিলে গোটেইখিনি দেখাবলৈ ইয়াত চেষ্টা কৰিছে। গতিকে আপোনালোকেও চাওক কেনেকুৱা পাইছে। আৰু বহুত ওখত আছে, কিন্তু আমি এতিয়া অনুভৱ কৰিব পৰা নাই মই ভিডিঅ'টোৰ যোগেদি, কিন্তু বহুত ওখ সঁচাকৈ। মানে উষাক এনেকুৱা জেগাত ৰাখিছিলে যাতে কোনেও তেওঁক অপহৰণ কৰিব নোৱাৰিছিলে। তাৰ মাজতো প্ৰেম বৰ অদ্ভুত যে, সেইটো কাৰণে তাৰ মাজতো অনিৰুদ্ধই হৰণ কৰিবলৈ আহিলে। হৰণ কৰিবলৈ আহিয়ে এখন ডাঙৰ যুদ্ধ হৈ গ'ল, যাক কয় হৰিহৰৰ যুদ্ধ। মানে হৰি মানে হৈছে শ্ৰীকৃষ্ণ আৰু হৰ মানে হৈছে শিৱ ভগৱান। গতিকে এই যুদ্ধখনৰ গোটেই তেজে ৰঙাৰঙলী হৈ গৈছিল কাৰণে তেজপুৰ নাম তেজপুৰ হ'ল বুলি এটা প্ৰবাদো আছে। এতিয়া আহক আমি পাৰ্কখন আকৌ এবাৰ গোটেই ভিতৰখন চাবলৈ চেষ্টা কৰোঁ। শিৱ ভগৱানৰ মূৰ্তি ধুনীয়াকৈ আঁকি থৈছে পাৰ্কত। গোটেই মানে নান্দনিক পৰিৱেশ বুলিয়ে ক'ব লাগে। এটা বৰ ধুনীয়া সঁচাকৈ মনোমোহা এটা পৰিৱেশ আৰু বৰ শান্তিপ্ৰিয় ঠাই যেন গোটেই লাগিছে। আপোনাৰ বৰ শান্তি লাগিছে মনটো ইয়াত আহি। গতিকে আহক ভিডিঅ'টোৰ পুনৰ উপভোগ কৰক।
আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিব লাগিব আৰু আশা কৰিলোঁ আপোনালোকে মোৰ লগতে উপভোগ কৰিলে আৰু তেজপুৰখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।